হাই গাইজ, আজি এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ সন্মুখলৈ আহিছোঁ। আজি এটা ইণ্টাৰেষ্টিং টপিক, মানে আপোনালোকে এটা পুখুৰীটো চবে চিনি পায়, এটা পুখুৰী আছিলে তো পুখুৰী এটা ওপৰত মানে দুজন ব্যক্তিয়ে কেনেকৈ ইনকম কৰিছে তাকে দেখাইছোঁ। মানে আমি যিটো জেগাত TDC কৰি আছিলোঁ, মানে লাইন ডিছকানেকশ্যন ইলেক্ট্ৰিচিটিৰ ফালৰ পৰা কওঁ, যিখিনি মানুহে আপোনাৰ বিল পৰিশোধ কৰিবলৈ থাকে, মাহে মাহে বিল নিদিয়ে, সেই মানুহখিনিৰ পৰা মানে আমি ঘৰে ঘৰে বিলখিনি উঠাই লৈ যাওঁহি। তো যিখিনিয়ে মানে ধৰিছোঁ অধিক বিল দিবলৈ থাকে, সিহঁতৰ আমি লাইনটো মানে কাটি দিয়া হয়। তাৰে মানে কামত আমি ঘূৰি ফুৰিছিলোঁ বহুতকেইজন, তো লাইনমেনৰ পৰা ধৰি আদি কৰি গোটেইখিনি। তো আমি ৰাতিপুৱা 8টা বজাতে ওলাই অহা, তো ঠাণ্ডা দিন হয় ন, সেইকাৰণে আমি খাই বৈ নাহিলোঁ। ঘপককৈ এতিয়া এখন ৰেষ্টুৰেণ্ট দেখি গ'লোঁ, তো ৰেষ্টুৰেণ্টখনত গৈ পেলাই বোলে আমি অলপ খাই লওঁগৈ। কিন্তু আহি যি গম পাইছোঁ, মানে ইয়াত এটা পুখুৰীৰ পৰা ৰেষ্টুৰেণ্টখন বনাই থৈছে। বলকচোন আপোনালোকৰ ৰেষ্টুৰেণ্টখন দেখাবলৈ গৈছোঁ, বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। গাইজ, লগতে আৰু এটা কথা মই জনাই থওঁ আপোনালোকক, মানে যিখিনি এতিয়া স্মাৰ্ট মিটাৰ লাগিছে ন, সেইখিনি লাইন মানে আমি ডিছকানেকশ্যন কৰিব নালাগে। সেইখিনি আপোনাৰ যদি 1000 টকাৰ ওপৰত যদি বিল হৈ যায় কেনেবাকৈ, সেইটো অট'মেটিক ডিছকানেকশ্যন হৈ যাব দেই। সেইটো আপোনালোকে এটা সাৱধান থাকিব। এতিয়া আহোঁ আকৌ আমাৰ নতুন টপিকটোলৈ, যে আমাৰ ৰেষ্টুৰেণ্টখনৰ কথা ক'লে। এতিয়া আমি আহি পেলাই ৰেষ্টুৰেণ্ট পাই গ'লোঁ। সেইখন ৰেষ্টুৰেণ্টৰ আকৌ প্ৰথম আপোনাৰ সোমোৱা মানে গেটখন বুলি ক'ব পাৰি, আৰু সন্মুখৰ পাইছোঁহি। এতিয়া আমি বাইকখিনি ৰখালোঁ, আমি এইখিনিতে ৰখাই পেলাই এতিয়া আমি ৰেষ্টুৰেণ্টৰ ভিতৰলৈ যাম। তো বলকচোন আপোনালোকে চায়ো থাকক ভিডিঅ'টো। তো গাইজ, দেখা পাইছে নহয় আপোনাৰ বাথৰুমটো কিমান সুন্দৰভাৱে সজাই তুলিছে। তো চাইডে চাইডে আপোনাৰ ফুলৰ টাব আছে। তো বাথৰুমটোৰ ছাইডত আপোনাৰ লেফ্ট চাইডে আপোনাৰ আছে এইটো আপোনাৰ মুখ হাত ধোৱা, মানে আমাৰ লগৰখিনি আহি পেলাই এয়া মুখ হাত ধুই পেলাই মানে ফ্ৰেছ হৈ লৈছে। এইটো হৈছে পুখুৰীটো চাওক। তো পুখুৰীটোৰ ওপৰত কেনেকৈ আপোনাৰ এটা চাঙি ঘৰ বনাই থৈছে, মানে এইটো আপোনালোকে আহি পেলাই ইয়াতে এটা ঘৰত বহি পেলাই মানে এটা ফেমিলি লৈ পেলাই ইয়াত খাবহি পাৰিব। তো এইটো পুখুৰীটোৰ ওপৰতে কেনেকৈ ইনকম কৰিবলৈ ল'লে দেখিছে। যিটো পুখুৰী এটা মানে বেকাৰ এনেই পৰি আছিলে, এই পুখুৰীটো লৈ দুজন মানুহে কেনেকৈ সংস্থাপন কৰিলে। তো আমি বাটচৰা ভাগ পাৰ হৈ আপোনালোকে এখন দলং পাব। তো দলংখন আপোনাৰ পুখুৰীৰ ওপৰত কেনেকৈ বনাই থৈছে, দলঙৰ চাইডে চাইডে আপোনাৰ ঘৰ 5টা ঘৰ বনাই থোৱা আছে। তো আপোনালোকে আহিব, তো ইয়াৰ আপোনাৰ এটা ঘৰত এটা মানে ফেমিলি লৈ আহিব। ফেমিলি আপুনি ধুনীয়াছে এসাঁজ খাব পাৰিব এটা ৰুমত সোমাই পেলাই। তো কিমান সুন্দৰভাৱে গঢ়ি তুলিছে দুজন ব্যক্তিয়ে, দেখিছে নহয়। তো আমিও তাকে আহিলোঁ, ইয়াৰে 2টা বা এটা ৰুম ল'ম, লৈ পেলাই এতিয়া আমিও এসাঁজ খাম সুন্দৰভাৱে। খাই পেলাই আকৌ ইয়াৰ পৰা আমি কামত ওলাই যাম। এতিয়া চাওঁচোন বাৰু কি কি আইটেম আছে, কেনেকৈ কি আছে। আমাৰ বাবলু দা কৈ দিছোঁ, আমি ৰাতিপুৱা কেইটা বজাত ওলাইছোঁ? আমি 8টা বজাত ওলাই আহিছোঁ ৰাতিপুৱা, একো নাই খোৱা ঘৰত। আহি পেলাই 3টা বাজি গ'ল ন। এতিয়া 3টা বজালৈকে একদম মানে পেট বুকত পেট চেপি পেলাইছে। কিন্তু আমি এটা ডিপাৰ্টমেণ্টৰ হৈ কাম কৰিছোঁ আৰু। হয় হয়। থানুদা অকণমান চাই দিয়ক, এয়া আমাৰ থানুদা দেই। অঁ, কিবা ক'বানে? হয় হয় কম। আমি TDCত গৈছিলোঁ, মানে আমি TDC মানে কি বুজাই দিয়া, বুজি নাপায় মানুহে। TDC মানে টেম্পৰাৰী ডিচাৰ্জ কানেকশ্যন, তাকে কৰি আহিলোগৈ আমি 9জন আছোঁ ইয়াত। তাকে এতিয়া ভাতটো খাই লওঁ, ভোক লাগিছে, খাই লওঁ। বাই বাই। আমি কেইবাটাও কেবিন লৈছোঁ। এইটো হৈছে আপোনাৰ মেনুখনৰ দামো কম ন। কৈ দিয়া তক কিবা ক'বানে? কয় পিংকু, ইয়াৰ নাম কি আছিলে? ঋতিক। তাৰপৰা এয়া আমাৰ আছে এইজন বয়োজ্যেষ্ঠ দেই আমাতকৈ, এইজন আমাৰ চাজেছ বৰা। আমি গোটেইখিনি মিলি এতিয়া কাম কৰি আছিলোঁ, তাৰ মাজতে ভোক লাগিলতহে ইয়ালৈ আহিছোঁ। মই মানে ৰাতিপুৱা শুই উঠি মুখখন ধুই বাহিৰলৈ ওলাই আহিছোঁহে। ওলাই আহি আপোনাৰ চাহ খাবলৈ পোৱা নাই, আৰু বাহিৰলৈ ওলাই আহি কাক দেখিছোঁ গম পাইছে? দেখিছোঁ এইজনে মানে আহিয়ে মোক আৰু কামলৈ নিবলৈহে আহিছে আৰু TDCত। তাৰপিছত চাহকণ খাই আহিছোঁ আৰু এতিয়া খাবলৈ লৈ ইয়াতহে খাবলৈ পাম। আমাৰ আচমল্লা দেই, আমি একেলগ হৈ পেলাই আহিছোঁ। আচমল্লা কিবা ক'বনে আজি ওলোৱা কথা? এই ভোকত চেপা মাৰি আছে ঘূৰি। তাকে এতিয়া মোক ভিডিঅ' কৰা দেখি পেলাই আৰু এটাই ভিডিঅ' কৰিছে, দেখিছে নহয়। চব কিবা ব্লগ বনাবলৈ নহয় আৰু এনেই দেখাবলৈ, ইয়াৰ মানে গাৰ্লফ্ৰেণ্ডক দেখাবৰ কাৰণে। সি ভিডিঅ' কল কৰিছে নি? দেখাই দিছোঁ। আমাৰ লগত এজন আহি থাকে, সেইজনে আজি আহিবলৈ নাপালে খাবলৈ, দেখাই দিছোঁ। তাকো অকণমান দেখাই দিছোঁ বাৰু। অলপকৈ আপোনাৰ মেনুখনো দেখুৱাই দিছোঁ। এইটো প্লেইন ৰাইচ 80 ৰুপিজ, ভেজ বিৰিয়ানী 180 ৰুপিজ, তাৰপৰা পনীৰ চিলি আহি গ'ল আপোনাৰ 180 ৰুপিজ, চিকেন চিলি আহি গ'ল 220 ৰুপিজ, তাৰপিছত পনীৰ পকৰা 160 ৰুপিজ, ভেজ নুডল 80 ৰুপিজ, তাৰপৰা আহি গ'ল আপোনাৰ ইহঁতৰ কিটচেনটো
এইটো আপোনাৰ আহি গ'লে সিহঁতৰ কিটচেন তো আপোনাৰ এইখিনি আমাৰ কাৰণে পক বনাই আছে কিটচেনত সিহঁতি তো খানাটো মানে অৰ্ডাৰ লৈ গৰম গৰম বনাই দিয়ে সিহঁতি এইটো সীমান্তই বনাই আছে দেই আমাৰ লগৰে হয় আহি লগ পালোঁ ইয়াত হাই বুলি কৈ দে এবাৰ চাই পানী এইটো পক চিকেন আমাৰ আহি গ'ল কিমান ধুনীয়াকৈ বস্তুবোৰ সজাই দিছে দেখিছে হা গাইছ আমি খাই গৈ আজৰি হ'লোঁ ইয়াত ঠাণ্ডা খাই পেলাই বহি আছে মোৰ খাই আজৰি হৈ গ'ল কিন্তু এইজনলৈ চাওক এইজন বহিয়ে আছে আমি খাই আছে এয়া মই তাককে কেইটামান খাওঁ চুবাই খাওঁ সদায় চুবাই খাওঁ আমাৰ খাই হৈ গ'ল এতিয়া থালি ভাতটো আমাৰ কি খালোঁ পৰ্ক থালি ন এই ইয়াক সোধোঁগৈ কিমান হ'ল পৰ্ক থালি দামটো কিমান হ'ব কৈ দিয়া পৰ্ক থালিটো হ'লে তোমাৰ 220 আৰু নিৰামিষ 80 চিকেন থালি 130 তাৰপৰা এক্সট্ৰাকৈ যদি ভাত লোৱা হয় ভাত তোমাৰ নিৰামিষ থালিটো ধৰি লোৱা ভাতটো নাহে তুমি প্লেন ৰাইচ আৰু এনেকৈ কাৰী চাৰি খালে প্লেন ৰাইচটো এক্সট্ৰা তোমাৰ 80 ন চিকেনটো 180 আৰু পৰ্কটো 220 প্লেট এতিয়া আমাৰ এটা থালিত কিমানকৈ পৰিলেগৈ তোমালোকৰ এটাত তোমাৰ পৰ্ক থালিত 580কৈ পৰি আছে 580কৈ এটাত ঠিক আছে এতিয়া আমি তিনিটা খাই হৈ গ'ল আজি এটা থালিত আমাৰ 580কৈ পৰিছে কিন্তু খানাটো কিন্তু আল্টিমেট বনাইছে দেই ধুনীয়া লাগিলে খাই আজি ভিডিঅ'টো আমি ইমানতে সামৰণি মাৰিছোঁ এতিয়া মোৰ ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ কিন্তু মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব দেই আৰু লগতে পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটাও কৰি দিব আৰু বাই বাই